যেতিয়া আপুনি অনুভৱ কৰে যে আপুনি জীৱনত ৰৈ গৈছে তেতিয়া তাৰ মাত্ৰ কাৰণ এটা থাকে আপুনি বিচৰা ধৰণে সকলো কথা ঘটি থকা নাই অৰ্থাৎ জীৱনটো আপোনাৰ ইচ্ছামতে চলি থকা নাই জীৱনে কেতিয়াবা আপোনাৰ লগত কোনো চুক্তি কৰিছিল নেকি যে সকলো সময়তে কেৱল আপোনাৰ ইচ্ছামতেই চলিব নিশ্চয় কৰা নাছিল আপোনাৰ সপোন আপোনাৰ লক্ষ্যও আপোনাৰ লক্ষ্য পূৰণ কৰাৰ দায়িত্বও কেৱল আপোনাৰ জীৱনে আপোনাৰ আশা আকাংক্ষাৰ বাবে নিজে দায়বদ্ধ নহয় মনত ৰাখিব যদি আপুনি সঁচাকৈয়ে সফলতা বিচাৰে তেন্তে জীৱনক দোষ দিয়াটো এৰি দিয়ক তাৰ সলনি নিজকে ইমান যোগ্য কৰি তোলক যে সুযোগ আহিলে যাতে আপুনি সম্পূৰ্ণভাৱে সেই সুযোগ ব্যৱহাৰ কৰিব পাৰে কাৰণ সুযোগ অহাৰ সময়ত নিজে যদি যোগ্য হৈ নাথাকে তেতিয়া সেই সুযোগ গ্ৰহণ কৰাটো সম্ভৱপৰ হৈ নুঠে আপুনি নিজৰ মনটোক সমস্যাত নহয় সমাধানত কেন্দ্ৰীভূত কৰক বহি কেৱল এইটো নাপালো সেইটো নাপালো বুলি ভাবি সময় নষ্ট নকৰিব যদিহে মন বেয়া লাগে অলপ সময় কান্দক মনটো পাতল কৰক কিন্তু তাৰ পিছত দৃঢ়তাৰে নিজকে কওক এতিয়াও মোৰ বহু দূৰ যাবলৈ বাকী আছে মই এতিয়াহে মোৰ জীৱনৰ প্ৰকৃত যাত্ৰা আৰম্ভ কৰিছোঁ আপোনাৰ ভিতৰত কোনো অভাৱ নাই কেৱল নিজৰ সকলো শক্তি একত্ৰিত কৰি এটা লক্ষ্যত সম্পূৰ্ণ মনোযোগ দিয়ক আৰু এটা কথা সদায় মনত ৰাখিব মনোযোগ সদায় লক্ষ্যত থাকিব লাগে আৰু মন দিব লাগে যাতে খোজবোৰ সঠিক পথত পৰে যদি কেৱল গন্তব্য স্থানলৈ চাই থাকে তেন্তে পথ হেৰুৱাব পাৰে কিন্তু যদিহে পথত মন দি আগবাঢ়ি গৈ থাকে তেন্তে আজি নহয় কাইলৈ নিশ্চয় লক্ষ্যত উপনীত হ'ব এই যাত্ৰা পথত এটা নহয় হাজাৰটা বাধা আহিব কিন্তু যিয়েই নহওক কোনো পৰিস্থিতিতেই থমকি নাথাকিব যদি কেতিয়াবা ভাগৰি পৰে তেন্তে অলপ সময় জিৰণি লোৱা আৰু হাৰ মানি ৰৈ যোৱাটো একেই কথা নহয় কেৱল আগবাঢ়ি থাকক জীৱনে আপোনাক ৰখাবলৈ বহুত চেষ্টা কৰিব কেতিয়াবা মানুহে কেতিয়াবা পৰিস্থিতিয়ে কেতিয়াবা নিজৰ ভয়ে আপোনাক বাধা দিব তথাপিও আপুনি থমকি নাথাকিব আগবাঢ়ি থাকক চলি থাকক কাৰণ সফলতা সেইসকলৰে হয় যিসকলে কেতিয়াও গৈ থাকিবলৈ এৰি নিদিয়ে